খোৱা বোৱাটো মেইন নহয় জানো বন্ধু বান্ধৱীসকল। নমস্কাৰ, মই অন্তৰা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আজি পদিনাৰ চাটনি অকণ বনাওঁ বুলি ল'লোঁ। তাকে সৰুকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ। এইফালে ৰাতি কি বনালোঁ তাকো আপোনালোকক দেখাম আজি। সেয়া পদিনাৰ চাটনিৰ কাৰণে আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোখিনি, ইফালে ধনিয়া চব ৰেডি কৰি ল'লোঁ। আৰু লগতে দি দিলোঁ শুকান থেকেৰা। যিহেতু তেতেলী আনি থোৱা নাই, আনকালে তেতেলী দি বনাওঁ। এতিয়া পদিনাখিনিৰ ওপৰতে থেকেৰা কেইডোখৰমান দি দিলোঁ। আপোনালোকে থেকেৰা দি পদিনাৰ চাটনি খাই পাইছে নাই জনাব দেই। আৰু এইফালে দেখিছে নহয়, মোৰ এইবোৰ বৈয়ামে এইবোৰ চব মায়ে ঘৰৰ পৰা টোপোলা বান্ধি দি পঠিওৱা চব ধুনীয়াকৈ থৈ দিছোঁ আৰু দৰকাৰ হ'লেহে খাওঁ। পদিনা চাটনি হৈ গ'ল। আৰু এইফালে বইল কৰি লোৱা ঔটেঙা কেইডোখৰো খুব ধুনীয়াকৈ সিজি গৈছে। অকণমান ভাঙি ল'লোঁ। ভাঙি লৈ পিনি খুতৰা শাকৰ চব্জিখনতে দি দিলোঁ, তেতিয়া সোনকালে সিজি যাব। তাৰপিছত এইফালে আধা ফ্ৰাই কৰি থোৱা মাছ কেইডোখৰমান চব্জিৰ ওপৰতে দি আৰু ধুনীয়াকৈ একদম পকপকাই উতলি আছে। আৰু অলপ পিছত কালাৰটো চেঞ্জ হৈ যাব। আপোনালোকে খুতৰা শাকে, ঔটেঙা আৰু এইফালে কচ মাছৰ জোল খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাব দেই। আকৌ এইফালে বনাই আছোঁ, অকণমান মাংস ফ্ৰাই কৰি লৈছিলোঁ। ফ্ৰাই কৰি লোৱা মাংসখিনি আকৌ পিঁয়াজখিনি দি অকণমান ভাজি আছোঁ। আৰু লগতে দি দিলোঁ এতিয়া অকণমান চয়া চচ, যিহেতু অকণমান ৰঙা হ'লে খাই ভাল পায় ন ল'ৰা ছোৱালীয়ে। তাৰপিছত পিঁয়াজ চিয়াজ দি মেলি এইফালে ধনিয়া দি ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত মোৰ এইফালে আজি ভাতৰ কাঁহীখন ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে কমেণ্ট